হাই বন্ধুসকল, আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। ময়ো ভালে আছোঁ। বৰ্তমান মই শিৱসাগৰ জিলাৰ ঐতিহাসিক দিশমুখত আছোঁ। মই আজি এই শ্ৰীমন্ত কলিতাৰ ইউটিউব চেনেলৰ যোগেদি বৰ্তমান বিশ্বত মহামাৰী COVID-19 কৰোনাই যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ মাজতে এই দিশমুখৰ কেইজনমান উদীয়মান যুৱকে চৰকাৰী চাকৰিৰ ওপৰত ভৰসা নকৰি নিজাববীয়াকৈ কাঠৰ আচবাবেৰে নিজকে স্বাৱলম্বী কৰা যি প্ৰয়াস কৰিছে, আজি তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ। মই আহি আছোঁ তেওঁলোকৰ ওচৰলৈ। সেইকেইজন উদীয়মান যুৱকৰ সন্মুখত থিয় দিছোঁহি। আজি তেখেতলোকৰ লগত মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। যিকেইজন ব্যক্তিয়ে এই বিশ্বত মহামাৰী যি এই কৰোণাৰ সময়তো চৰকাৰী চাকৰি, চৰকাৰী সুবিধাৰ প্ৰতি তেখেতলোকে ভূক্ষেপ নকৰি নিজৰ কপালৰ ঘাম মাটিত পেলাই তেখেতৰ নিজৰ হাতেৰে যি কাঠৰ আচবাবেৰে তেখেতলোকে নিজকে স্বাৱলম্বী কৰি তুলিছে, এইসকল দাদাক মই আপোনালোকৰ এই চেনেলটোৰ যোগেদি চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া মই তেখেতলোকৰ লগত আপোনালোকক চিনাকি কৰিব বিচাৰিছোঁ। দাদা নমস্কাৰ। বহুত ভাল লাগিছে আপোনালোকৰ হাতেৰে তৈয়াৰ কৰা আচবাববিলাক চাই বহুত ভাল লাগিছে। মই আপোনালোকৰ এই আপোনালোকৰ হাতৰ তুলিকাত যি ইমান সুন্দৰভাৱে তৈয়াৰ কৰা এই কাঠৰ আচবাববিলাক বিশ্বৰ দৰবাৰত বা অসমবাসী ৰাইজৰ সন্মুখত চিনাকি কৰাই দিব বিচাৰিছোঁ। তো আপোনাৰ নামটো জনাব নেকি বাৰু? মোৰ নাম শ্ৰী জ্যোতিপ্ৰসাদ ভৰালী। আপোনাৰ ঘৰ? দেওঘৰীয়াত ন? শুনিবলৈ পাইছোঁ দিশমুখ দেওঘৰীয়াৰ ৰামখাপীঠ বহুত মানা হোৱা এটা বস্তু, যিয়ে নেকি ভগৱানৰ কিছুমান তাতে ঐতিহ্য আছে বুলি কোৱা শুনিছোঁ। আপুনি তাৰ সম্পৰ্কত কিবা ক'ব নেকি? আমাৰ দেওঘৰীয়া যি পীঠ, হয়, দেওঘৰীয়া পীঠ, হয় হয়, ৰামখাপীঠ দেৱালয়, হয় হয়, আমাৰ অসমৰ ভিতৰত যিকেইখন পীঠ, হয়, ভিতৰত শ্ৰেষ্ঠপীঠ তিনিখন, হয় হয়, ৰামখা, হয়, কামাখ্যা, হয় ছাৰ, ঠিক ঠিক, প্ৰতি মাহদণ্ড আছে আমাৰ, হয় হয়, আমাৰ এটা দিশৰ বিষয়, হয়, বৰ্তমান বানপানীৰ ফলত এতিয়া এটা দুখ, কিন্তু আমি হয়, আমাৰ যি মথাউৰি যি আগৰ পুলৰ ব্যৱস্থা আছিল, হয়, সেই পুলটো যাতে পুনৰ নিৰ্মাণ কৰি, হয়, আমাৰ সেই মন্দিৰ নিৰাপত্তা দিবৰ বাবে আমি এই সন্দৰ্ভত আপোনালোকে চৰকাৰক বা প্ৰশাসনক আপোনালোকে আগতে অৱগত কৰিছিলনে? এইটো কৰা হৈছে, হয়, কিন্তু যি স্বৰূপে কামো কৰিছিল, হয়, কিন্তু কাম মানে ঠিকাদাৰে, হয়, এতিয়া মুনাফা লৈ, হয়, কামটো সুন্দৰভাৱে নকৰিলে, সেয়ে আমি এতিয়া ইয়াতো বুজিছোঁ। আচ্ছা, দিশমুখ বুলি ক'লে আৰু এটা কথা মনলৈ আহে। দিশমুখত যি আপোনাৰ সৰাগুৰি চাপৰি, য'ত নেকি বিশ্বৰ দৰবাৰত সৰাগুৰি চাপৰি এটা বেলেগ নাম আছে, সেই সংক্ৰান্তত আপুনি এষাৰ ক'ব নেকি? আপোনাৰ বহুত আপুনি কিমতি সময় আমাক দিছে, ইয়াৰ মাজতে যদি আপুনি সেই দিশমুখৰ আজানপীৰ দৰগাহৰ কথা অকণমান কয়, ৰাইজে, অসমৰ ৰাইজে আজানপীৰ দৰগাহৰ কথা আপোনাৰ মুখে যদি গম পায় অলপ ভাল লাগিব। সৌৰাগুৰি চাপৰিত আজানপীৰ দৰগাহ, হয়, আৰু দিশমুখ দেওঘৰীয়া, হয়, হয় হয়, এইবাৰে আপোনাৰ ৰামখাপীঠ দেৱালয়, হয়, আজান ফকীৰৰ দেশ, হয়, সৌৰাগুৰি চাপৰিত যি আজানপীৰ দৰগাহ, হয়, সেই আজানপীৰ নামৰ এজন তেওঁলোকৰ, হয়, গুৰু আছিল, হয়, তেওঁলোকৰ সেই গুৰু নামাকৰণে আজানপীৰ দৰগাহ হৈছে, হয়, তালৈ বহুতো ভক্ত আহে, তেওঁলোকৰ মুছলিম সম্প্ৰদায় মানুহ, আৰু আমি ওচৰ পাজৰ যিমান মানুহ আছোঁ, সকলো আমাৰ তাত সহযোগ আছে। আমি সেই আজান ফকীৰৰ দেশ আমাৰ সকলোৱে। আচ্ছা, এতিয়া আহোঁ এই বৰ্তমান পৰ্যায়ত, যিটো পৰ্যায়ত এটা পৰ্যায়ত আপোনাৰ মহামাৰী কৰোণা, আনটো পৰ্যায়ত প্ৰাকৃতিক দুৰ্যোগ বানপানীয়ে যি আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিছে, আপোনালোকৰ লগতে সমগ্ৰ অসমবাসীৰ বা ভাৰতত সমস্যাৰ সৃষ্টি কৰিছে। এই সংক্ৰান্তত আপোনালোকৰ যিখিনি অসুবিধা হৈছে, এই অসুবিধাখিনি আপোনালোকে এই চেনেলৰ যোগেদি চৰকাৰলৈ কিবা আপোনালোকৰ আবেদন আছে নেকি? আমাৰ বহুতো অসুবিধা। এটা কথা কি, আমি কাম কৰি খোৱা মানুহ,
আমাৰ কোনো দৰমহা নাই হয়। আমি কাম কৰিলে টকা পাওঁ আৰু হয়। সেইমতে আমি চলিব পাৰোঁ হয়, হয়। কিন্তু আমাৰ যেতিয়া লকডাউনত আমাৰ বন্ধ হৈ গৈছে কাম হয়, আমি হয়। কেনেকৈ চলিম হয় হয় আমাৰ সেই আমাৰ বহুত অসুবিধা হয় হয় আমি চৰকাৰক এটাই আহ্বান জনাম হয় আমাৰ যি কৰ্মী হয়। যি শিল্পী তেওঁলোকক যাতে এটা সুবিধা দিয়ে হয় হয় আমি তাকেই কওঁ বহুত ভাল লাগিলে আপোনাক আপুনি এই কিমতি সময়কণ আমাক দিয়াৰ কাৰণে বহুত আপোনাক ধন্যবাদ জনালোঁ আৰু এজন আমাৰ এই যি আপোনাৰ শিল্পী তেখেত যিজন মানে শ্ৰমিক যিজনৰ হাতেৰে এইবিলাক সুন্দৰ সুন্দৰ আচবাব তৈয়াৰ হৈছে ঘৰৰ খিৰিকী তৈয়াৰ হৈছে এইজন মিস্ত্ৰীক মই আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ দাদা নমস্কাৰ আপোনাৰ নামটো জনাবনে বাৰু আপোনাৰ ঘৰ ভৰলুৱাত ঘৰ দিখৌমুখ বুলি ক'লে আমাৰ আৰু এজন দাদাই ক'লে তেখেতেও ক'লে দিখৌমুখৰ বিষয়ে আমি তেখেতৰ মুখেৰে ৰাইজকো আমি জনালোঁ দিখৌমুখ কি আচলতে ঐতিহাসিক দিখৌমুখৰ বিষয়ে আমি সমগ্ৰ ভাৰতবৰ্ষত আমি জনাই দিলোঁ অসমীয়া ভাষাত হ'লেও আমি অসমৰ সমগ্ৰ জনতাক আমি জনালোঁ দিখৌমুখ কি দিখৌমুখত কি আছে আজানপীৰ দৰগাহ কি আৰু ৰামখাপীঠ কি আমি সম্পূৰ্ণ জনালোঁ আপোনাৰ মুখে বেলেগ এটা আমি বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ সেই বিষয়টো আমি আপোনাৰ আমাৰ এই চেনেলটোৰ যোগেদি আপোনালোকৰ যি সমস্যা আজি আমি অসম চৰকাৰক বা অসমৰ প্ৰশাসনক জিলা প্ৰশাসনক অৱগত কৰিব বিচাৰিছোঁ এতিয়া কথা হ'ল কি এই যি মহামাৰী হৈছে আপোনালোকৰ নিশ্চয় চলিবলৈ যথেষ্ট অসুবিধা হৈছে আৰ্থিকভাৱে আমাৰ শ্ৰেণী মানুহৰ বা আপোনাৰ শ্ৰেণী মানুহৰ চলাৰ এটা অসুবিধা হৈছে ডাঙৰ ডাঙৰ উদ্যোগপতিসকলেও যদি সমস্যা হ'ব হৈছে আমাৰ কিয় নহ'ব আপোনাৰ লগতে আমাৰো এনেকুৱা ধৰণৰ অসুবিধা হৈছে এতিয়া প্ৰশ্ন হ'ল কি আপুনি যি এই শ্ৰমিক আপোনালোকৰ যি শ্ৰমিকসকলৰ এই শ্ৰমিকসকলৰ আপোনালোকৰ নিশ্চয় সংঘ আছে এই সংঘৰ যোগেদি আপোনালোকে কি সুবিধা পাইছে হয় হয় আচ্ছা আপোনালোকৰ যি এই লেবাৰ ইউনিয়ন আছে সেই ইউনিয়নৰ যোগেদি আপোনালোকৰ কিছুমান পেঞ্চনৰ কিছুমান সুবিধা আছে বুলি আছে নেকি আচ্ছা আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ যি স্কুলত পঢ়ি থকা ল'ৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে কি সুবিধা আছে হয় 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 আৰু হাইস্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে মানে এক কথাত ক'বলৈ গ'লে এই লেবাৰ ইউনিয়নৰ যোগেদি আপোনালোক সুখী আপোনালোক ফলপ্ৰসূ আপোনালোকৰ এটা ফলপ্ৰসূ ফল পাইছে আপোনালোকে বহুত ভাল লাগিলে আপোনাৰ এই কিমতি সময়কণ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ আপোনাৰ নামটো আচ্ছা এই যিটো কাম কৰিছে আপোনালোকে এই কামটো কিমান দিনৰ পৰা কৰি আছে আৰু কিমান দিন মানে এটা লাগিব এই কামখিনি অঁ আচ্ছা আচ্ছা ভাল আপোনাৰ ঘৰত সকলোৰে ভালেই চাগে ধন্যবাদ আপোনালোকক লগ পাই বহুত ভাল লাগিলে